হেল্ল' ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ ইউটিউব চেনেল অংকিতাছ ভাইবছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি ক'ত যাব ওলাইছোঁ আপোনালোকে অকণমান ধৰিব পৰা নাই চাগে। চাওকচোন, আজি মই চুইদাৰ পিন্ধিছোঁ। মই ইমান বেছিকৈ চুইদাৰ নিপিন্ধোঁ। তেনেকৈ ধুনীয়াকৈ চুৰ্ণি এখন লৈ লৈছোঁ আৰু এনেকৈ ব্লু কালাৰ কুৰ্তি এটা পিন্ধিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব। আৰু মই অকলে নাযাওঁ আজি, মোৰ লগত মোৰ ৰুমমেট কেইজনী যাব, মানে মোৰ কাজিন এজনী যাব আৰু লগতে তাইৰ লগৰজনী যাব। তেহেঁতৰ দুজনীকো লগ ধৰি লৈছোঁ। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব লাগিব, তেতিয়া গম পাব আমি ক'ত গৈ আছোঁ, ক'লৈ গৈ আছোঁ, কি কাৰণে গৈ আছোঁ। পিছে আজি ভিডিঅ'টো মোৰ ৰুমৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে চাই ভাল পাব বুলি মই আশা ৰাখিছোঁ। গতিকে ব'লক অকণমানো পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মই ভিডিঅ'টো বনাওঁতে বেকগ্ৰাউণ্ডত বহুত কিবাকিবি চাউণ্ড আহি থাকিব পাৰে, সেইটো ইগন'ৰ মাৰিব। উপায় নাই, এনেকৈ ব্লগছ বনালে ছাইডৰ চাউণ্ডবিলাক আহিবই, সেইকাৰণে মানে অকণ প্ৰব্লেম হৈ যায়। আপোনালোকে সেইটো এডজাষ্ট কৰি ল'ব বুলি মই আশা ৰাখিলোঁ। গাইজ, আমি ৰুমৰ পৰা ওলাই আহিলোঁ আৰু লগত কোন কোন আহিছে দেখুৱাই আছোঁ ৰ'ব। এয়া আমি গুৰুদ্বাৰ যাব লৈছোঁ আৰু এইফালে দুজনী লৈ আহিছোঁ। আমি কিন্তু আজি খাবলৈহে যাওঁ, সেইকাৰণে দেৰিকৈ আহিছোঁ। চাই দিওঁ এইফালে অকণমান, এইবোৰ চব খাবলৈ গৈছে দেই, পূজা কৰিবলৈ নাই যোৱা। সেইদিনাখন মই বেলেগ এটা গুৰুদ্বাৰলৈ গৈছিলোঁ, আজিও বেলেগ এটা গুৰুদ্বাৰলৈ গৈছোঁ। এইফালে কলেজ হৈ গৈছোঁ, বিশালৰ ওচৰতে আছে। এতিয়া আহি কলেজৰ ওচৰত পাওঁ হৈছোঁ আৰু অকণমান যাব লাগিব। আজি আকৌ ছানডে হয় যে, সেইকাৰণে ইমান বেছি মানুহ নায়েই, বহুত খালী হৈ আছে টাউনখন। আপোনালোকে বাৰু গুৰুদ্বাৰলৈ যায়নে? কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি যোৰহাটৰ কোনোবা আছে ওচৰে পাঁজৰে, তেতিয়াহ'লে মোৰ লগত যায় যদি যাব পাৰিব। মানে লগৰবিলাকৰ কথা কৈছোঁ আৰু মই আপোনালোকক আগৰ ভিডিঅ'টো কৈছিলোঁ আৰু এতিয়াও কৈছোঁ, মই প্ৰায় গৈয়ে থাকোঁ গুৰুদ্বাৰলৈ আৰু আজিও যাব ওলাইছোঁগৈ আৰু। এয়া আমাৰ কলেজখন আহি পাই গ'লোহি আৰু বেছি দূৰ নাই আৰু পাবলৈ কাৰণে। এইখন আমাৰ কলেজখন, আজিতো ছানডে অফ আছে। পাওঁ হৈছোঁ আৰু দেই, বেছি টাইম নাই আৰু আমি আহি পাই গ'লোহি। বাকীখিনি পাছত দেখাই আছোঁ আপোনালোকক, ঠিক আছে গাইজ। আমি এতিয়া গুৰুদ্বাৰ ধুনীয়াকৈ পাই গ'লোহি। তাৰপিছত আমি চাহ খাবলৈ বুলি বহিছোঁ। এয়া চাওকচোন, চাহৰ লগত ইমান ধুনীয়াকৈ খাবলৈ দিছে পকৰি, জিলেপি আৰু লগতে দিছে অকণমান চচ। আৰু ইয়াত যিমান মানুহ আছে ন, মানুহবিলাক খুব বেছি মিল যেন পাওঁ। ইমান ধুনীয়াকৈ কামবিলাক কৰি আছে, ভগাই লৈছে ইমান ধুনীয়াকৈ। যিহেতুকে আমাৰ চাহ খাই হৈ গ'ল, চাহ খোৱা তাতে ইমান বেছি দেৰি কৰিব নোৱাৰোঁ নহয়। তাৰপিছত আমি গুৰুদ্বাৰৰ ভিতৰ ভাগলৈ বুলি গ'লোঁ আৰু আমি অলপ পলমকৈ গৈছিলোঁ, সেইকাৰণে ভাল যিবিলাক আৰতি বন্দনা আছিলে সেইখিনি চাব নাপালোৱেই, কিয়নো সেইখিনি টিকলা টিকলি মাইনাহঁতে কৰিছিলে। আচ্ছা, আপোনালোকে এটা কথা শুনিব দেই, মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই কৈছোঁ যে পাঞ্জাৱী ভাষা বৰ এটা মই বুজি নাপাওঁ যদি ইয়াত যাওঁ, কিন্তু বহুত ভাল লাগে। আৰু এটা কথা আপোনালোকে মন কৰিছেনে নাজানো, যিসকলে আগতে গুৰুদ্বাৰ গৈছে, মোৰ চকুত এইটো পৰিছিলে, সেইকাৰণে মই ইয়াত এক্সপ্লেইন কৰি দিছোঁ অকণমান। বাঁহীগুৰুৰ ওপৰত যে দিয়া আছে ব্লু কালাৰৰ কাপোৰ এখন, এইখনক আমাৰ অসমীয়া সমাজত চন্দ্ৰতাপ বুলি কোৱা হয়। আৰু আমাৰ অসমীয়া সমাজৰ চন্দ্ৰতাপখনৰ কালাৰটো অলপ বেলেগ হয়, হোৱাইট কালাৰ থাকে, লগতে ৰেড কালাৰ ফুল দিয়া থাকে আৰু ইয়াত স্কাই ব্লু টাইপত আছে। আৰু মই এইটো ঠিক নাজানো পাঞ্জাৱী ভাষাত কি বুলি কয়, যদি কোনোবাই জানে কমেণ্ট ছেকশ্যনত জনাব দেই। ডিফাৰেঞ্চটো দেখিলোঁ কাৰণে চিধা যাই কিনে এইখনে চকুত পৰিলে। গুৰুদ্বাৰত প্ৰায়ে যিমান প্ৰগ্ৰেম থাকে 11টা মানৰ পৰা ষ্টাৰ্ট হয় আৰু 1:30-2টামান বজাত শেষ হৈ যায়। তাৰপিছত ধুনীয়াকৈ প্ৰসাদ খাবলৈ দিয়ে আৰু এইফালে আকৌ আশীৰ্বাদ দিছে, সেইবাবে আমি উঠি দিছোঁ। ਵੱਡੀ ਵਡਿਆਈ ਅਚਰਜ ਸ਼ੋਭਾ ਕਾਰਜ ਆਇਆ ਰਸੇ ਨਾਨਕ ਕੋ ਗੁਰਪੁਰਾ ਭੇਟਿਓ ਸਗਲੇ ਦੁਖ ਵਿਨਾਸੇ। ਵਾਹਿਗੁਰੂ ਜੀ ਕਾ ਖਾਲਸਾ, ਵਾਹਿਗੁਰੂ ਜੀ ਕੀ ਫਤਿਹ। ਵਾਹਿਗੁਰੂ ਜੀ ਕਾ ਖਾਲਸਾ। দৌৰ হাতী দৌৰ।
ৰাইজ এয়া আমি প্ৰসাদ খাবলৈ বুলি বহিছোঁ ধুনীয়াকৈ আমি প্লেট শ্লেট লৈ লৈছোঁ আৰু সকলোখিনি ধুনীয়াকৈ বহিছে খানা খাবলৈ ৰখি আছে ইয়াত কিন্তু প্ৰসাদখিনি খাই বহুত বেছি টেষ্টি লাগে এই কণমানিটো কিমান বেছি মৰম লাগিছিলে পিছফালৰ পৰা অকণমান ভিডিঅ' কৰি থৈছিলোঁ আমি আকৌ গুৰুদ্বাৰৰ পৰা বাহিৰে বিশালত সোমালোঁ আণ্টিয়ে মানে বজাৰ কেইটামান কৰিব দিছিলে তাকে কৰি দিলোঁ আৰু এইফালে আমাৰ হাতী মেৰা সাথীয়ে ফুলদানি চাই আছে দেই এনেই আৰু অকণমান ভিডিঅ' কৰি দিলোঁ কিমাননো সদায় বিশালৰ একেখিনি বস্তুকে চাই থাকিম বজাৰ কৰি হৈ গ'ল আৰু এতিয়া বিলটো দি লওঁগৈ তলত গাইজ আমি খাই বৈ মেলি আহিলোঁ এতিয়া ৰুম গৈ আছোঁ বিশালত বজাৰ কেইটামান কৰি লৈছোঁ এয়া কৰি ল'লোঁ